আহা 12 তাৰিখত যে আমাৰ হাজং কমিউনিটি হল যে মহেন্দ্ৰ চাকমাই মিটিং ৰাখিছে সেইটো মিটিংটো সম্ভৱ মই জানা মতে ইমান মানে বিশেষ জৰুৰী নাই যিটো চাকমা ৰাইটছ আৰু ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন এইটো সেই অৰ্গেনাইজেশ্যন লৈ এতিয়া হাজং বস্তিত আহি কিনে সি মানে মানুহবিলাকক মেনিপুলেট কৰিব খুজিছে যিটোক মানে মানুহবিলাকক ব্ৰেইন ৱাছ কৰিব খুজিছিলে যি ধৰণে মানে সি কাম কৰিব খুজিছে সম্ভৱ সি মানে হাজঙক মানে তাৰ আণ্ডাৰত কৰিব বিচাৰিছে হ'ব আৰু সেইটো ভাল নহ'ব যেন মোক লাগিছে যিটো নেকি সিহঁতে ইটানগৰ গৈ কিনি যিটো টকত গৈছিলে সেই টকত যোৱাটো সিহঁতৰ বিফলতা হোৱাৰ কাৰণে বহুত লাজৰ কথা আৰু তেনেধৰণে মানে হ'ব নালাগে ৰাইজে চবে বুজি পায় আজি মানুহবিলাক চবে কোৱালিফাইড হৈছে তেনেধৰণে মানে যিকোনো কাম কৰিলে সদায় সমাজক জানি কিনি কাম কৰিব লাগে আৰু সিহঁতে নাজানাকৈ সমাজক নজনাকৈ যে গ'ল আৰু তাত গৈ কিনি আকৌ নিজে চৰম খোৱা নিচিনা ঘূৰি আহিলে সেইটো বহুত আমাৰ দ্ৰব্যবেগ হ'ল আৰু আমাৰ ৰাইজে সেইকাৰণে বহুত বেয়া পাইছে তেনেকৈ হ'ব নালাগে আৰু এইটো যোৱাবাৰ বি ইটানগৰ এটা ডাইলগত গৈছে যোনটো মহেন্দ্ৰ আছে আৰু মহেন্দ্ৰ শৰ্মা তাৰ লগত টীম আছে কিন্তু একচুৱেলিটো এইটো যোনটো মহেন্দ্ৰ টীম আছে আমাৰ পাব্লিকৰ কাৰণে কাৰোৰ কাৰণে মানে কি কয় কনচাৰ্ণ নাই কৰাকৈ এইটো গৈছে এইটো বহুত গল্টি হৈছে সিহঁতৰ পৰামৰ্শ বি লোৱা নাই কেলৈ ভাল যদি পাব্লিকৰ যদি মানে ভালকৈ কনচাল্ট কৰিলেতো ভাল নিশ্চয় কামটো ভাল হ'লে হয় হ'বলা এইটো সিহঁতৰ এইমটোৱেই বিয়া আছে এনেকুৱা লাগি আছে সেইকাৰণে আমি এনেকুৱাকৈ অৰ্গেনাইজেশ্যন এনেকুৱাকৈ কমিটিলৈ আমি ছাপৰ্ট কৰিব নালাগে জইণ্ট একশ্যন কমিটিটো আজিলৈকে আমাৰ হাজং আৰু চাকমাৰ কাৰণে এটা বি ভাল কাম কৰা নাই আৰু কৰিবি পোৱা নাই এইটো কৰিলে কি কৰিছে সিহঁতি একটা আমাকে চাকমা হাজঙৰ ইলিগেলি চেঞ্চাছ মাগি আছে যোনটো নেকি আমাৰ পাব্লিকৰ বহুত অসুবিধা আছে আৰু এইটো চেঞ্চাছ মাগাৰ কাৰণে আমাৰ কি কয় এতিয়া MP বিলাক কিৰণজীবিলাকে কৈছে চাকমা হাজং ইয়াৰ পৰা ৰিলোকেট কৰিব বুলি এতিয়া বহুত জোৰ জোৰকৈ হাৱাটো দি আছে আৰু আমাৰ যিটো নেকি এতিয়া কেছ পেণ্ডিং হৈ আছে মানে নেশ্যনেল হিউমেন ৰাইট কমিশ্যন যিটো নেকি আমাৰ কেছটো সিহঁতি হেণ্ডেল কৰিছে আমিতো আশা কৰোঁ তাতে সমাধান হ'ব বুলি ভাবোঁ আৰু এইটো ডাইলেক্ট বা টক কৰি কিনি আমাৰ কোনো এই কেছবিলাক আমাৰ সমাধান নহ'ব হাজং চাকমাৰ কোনো ভৱিষ্যত নাই তাতে ভৱিষ্যত হ'ব যিটো নেকি আমাৰ দিল্লী লেভেলত যিটো আমাৰ কাম চলি আছে সেইটো লেভেলতে আমাৰ মানে সম্ভৱ মানে আমাৰ ৰাইটটো আমি পাম যোনটো 132 kV লাইন আহিছিলে এইটো বি যোনটো এফিকশ্যন কৰিছিলে মানুহবিলাক কম্পেনচেশ্যন পাব আছিলে এইটো কোনে লাইফ ফাইট কৰিছে এইটো CDFI আৰু চেৰাইহে এইটো কামটো আগবঢ়াইছে এইটো মতে এতিয়া মানে আমাৰ এইটো চাকমা হাজঙৰ যোনটো যিমান বাগান নষ্ট হৈ গ'ল মাটি নষ্ট হৈ গ'ল এতিয়া কম্পেনচেশ্যন পাবৰ কাৰণে আমাৰ এইটো CDFI আৰু চেৰাইহে এইটো কৰিছে এতিয়া মই আমাৰ হাজং ভাষাৰ পৰা ক'ব বিচাৰিছোঁ আমরা যদি হাজং ভাই বনি মা বাবাক লাগে মই এরা অনুরোধ করব চাই কেনেকি যদি জয়েন্ট একশন কমিটি যদি এলা আহা 12 তারিখ নিকে মিটিং রাখব পড়তে তো এটা মিটিংয়ে কি বিষয় কব আমি ঠান্ডা পায় কেনেকি চা আমাকে জয়েন্ট একশন কমিটির আজি কারণে এটা কয় বছর লিগে কিন্তু এগারো আমরা সমাজে ভালো কাম নি করে উল্টো আমরা কি কৈছে ইলিগেলি সেন্সাস মানে ইলিগেল সেন্সাস মানে বেকন চাকমা হাজং ইলিগেল সেন্সাস করে মন যদি যে ইলিগেলি হব মোকে মানে এই বাজার খেদে মন মানে আল্লাহ ভাই নিয়ে যাবগৈ মানে এগ্রেট কৰিছে বস্তুতে তেও কাৰণে মই আপোনালোকে বি এটা অনুৰোধ জনাইছে কি যদি এটা চেৰা কমিটি আছে সিটিজেনশিপ রাইট কমিটি আৰু CDFI যদি সহাসার আছে মানে ই দুইটা কমিটি দি আমরা কামরা পুরি আগবঢ়াব মানে বস্তুটো কেনেকি বেলেগ নহ'ব এটা নাই ক'ব এটা সেইকাৰণে মই আপোনালোকে অনুৰোধ জনাইছে আমি CDFI আৰু চিৰাৰকে বেছিকৈ আমি ছাপোৰ্ট কৰিব লাগে আৰু মোৰ কাৰণে আমি জইন কৰিবলৈ কামৰা আগবাঢ়ে আমি ওলতে আমাৰ ভাল হ'ব তেতিয়া মই জনাইছোঁ